হেল্ল' এভৰিৱান এক্সাম সেৱা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি নৰ্থ ইষ্ট জিঅ'গ্ৰাফিৰ পাৰ্ট 3 ডিছকাছ কৰিম। আগৰ ভিডিঅ'কেইটা যদি আপোনালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত মই লিংক দি দিম, তাত গৈ আগৰ ভিডিঅ'কেইটা চাই ল'ব পাৰিব। গতিকে বলক পলম নকৰি আমি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন আছে, ইন হুইচ পাৰ্ট অফ আছাম টেৰাই জ'ন ইজ ছিটুৱেটেড? অসমৰ কোনটো অংশত তৰাই জ'ন অৱস্থিত? অপশ্যন এ সাউথ জোন, অপশ্যন বি ইষ্ট জোন, অপশ্যন চি নৰ্থ জোন, অপশ্যন ডি ৱেষ্ট জোন। আপোনালোকেও প্ৰশ্নসমূহৰ উত্তৰসমূহ দি যাবলৈ চেষ্টা কৰিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইষ্ট জোন। নেক্সট কুৱেশ্যন, দ্য ছিজন হুইচ ৱাজ এছ'চিয়েটেড উইথ বৰদৈচিলা ইন আছাম ইজ? অসমত বৰদৈচিলাৰ লগত যিটো ঋতু জড়িত হয় সেইটো কি? অপশ্যনসমূহ আছে মনচুন ছিজন, অপশ্যন বি প্ৰি মনচুন ছিজন, অপশ্যন চি ৰিট্ৰিটিং মনচুন ছিজন, অপশ্যন ডি ছামাৰ ছিজন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি প্ৰি মনচুন ছিজন। নেক্সট কুৱেশ্যন, দ্য প্লেচ ইজ ফেমাছ ফৰ কল মাইন ইন আছাম? তলৰ কোনখন ঠাইত অসমত কয়লাৰ খনিৰ বাবে বিখ্যাত? অপশ্যনসমূহ আছে অপশ্যন এ লিডু, অপশ্যন বি ধুবুৰী, অপশ্যন চি গোৱালপাৰা, অপশ্যন ডি কাৰ্বি আংলং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লিডু। নেক্সট কুৱেশ্যন, সৈনিক স্কুল ইজ আছাম ইজ লোকেটেড এট? অসমৰ সৈনিক স্কুল ক'ত অৱস্থিত? অপশ্যন এ তিনিচুকীয়া, অপশ্যন বি গোৱালপাৰা, অপশ্যন চি যোৰহাট, অপশ্যন ডি নুনমাটি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোৱালপাৰা। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম ইন 1963? 1963 চনত তলৰ কোনখন ৰাজ্য অসমৰ পৰা বিচ্ছিন্ন হৈছিল? অপশ্যন এ মেঘালয়, অপশ্যন বি ত্ৰিপুৰা, অপশ্যন চি নাগালেণ্ড, অপশ্যন ডি মণিপুৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি নাগালেণ্ড। নেক্সট কুৱেশ্যন, গাৰো হিলছ ইজ পাৰ্ট অফ হুইচ এমং দ্য ফলোয়িং ষ্টেট অফ আছাম? ভাৰতৰ তলৰ কোনখন ৰাজ্যৰ গাৰো পাহাৰ অৱস্থিত? অপশ্যন এ নাগালেণ্ড, অপশ্যন বি মেঘালয়া, অপশ্যন চি মণিপুৰ, অপশ্যন ডি মিজোৰাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মেঘালয়া। নেক্সট কুৱেশ্যন, নেম অফ দ্য ষ্টেট বাৰ্ড অফ মণিপুৰ? মণিপুৰৰ ৰাজ্যিক চৰাইৰ নাম কি? অপশ্যনসমূহ আছে এ গ্ৰেট হৰ্ণবিল, বি কোয়েল, চি ননগিন এণ্ড ডি স্পেৰো। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি নংগিন। নেক্সট কুৱেশ্যন, মেঘালয় ইজ হেভিং ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী উইথ? মেঘালয় আন্তঃৰাষ্ট্ৰীয় সীমা তলৰ কোনখন ৰাষ্ট্ৰৰ লগত আছে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি বাংলাদেশ। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য ষ্টেট এনিমেল অফ মেঘালয়া? তলৰ কোনটো মেঘালয় ৰাজ্যৰ ৰাজ্যিক প্ৰাণী? অপশ্যনসমূহ আছে অপশ্যন এ ৱাইল্ড বাফেলো, অপশ্যন বি ওৱান হৰ্ণ ৰাইনো, অপশ্যন চি ক্লাউডেড লিওপাৰ্ড, অপশ্যন ডি চাংঘাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ক্লাউডেড লিওপাৰ্ড। নেক্সট কুৱেশ্যন, দ্য ইণ্ডিয়ান আৰ্মি হোষ্টেড দ্য ইণ্ডিয়ান ফ্লেগ ফৰ দ্য ফাৰ্ষ্ট টাইম অন দ্য চেক্ৰেড চইল? ভাৰতীয় ৰাষ্ট্ৰীয় সেনাই প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় পতাকা ক'ত উত্তোলন কৰিছিল? অপশ্যনসমূহ আছে অপশ্যন এ কোহিমা, অপশ্যন বি টাৱাং, অপশ্যন চি ইম্ফল, অপশ্যন ডি মৈৰাং। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি মৈৰাং। ভাৰতীয় সেনাই প্ৰথমবাৰৰ বাবে আমাৰ ৰাষ্ট্ৰীয় পতাকাটো মৈৰাং, যিটো আমাৰ মণিপুৰত আছে, তাত উত্তোলন কৰিছিল। নেক্সট কুৱেশ্যন, তলৰ কোনটো ত্ৰিপুৰা ৰাজ্যৰ ফুল? হুইচ অফ দ্য ফলোয়িং ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ ত্ৰিপুৰা? অপশ্যনসমূহ আছে অপশ্যন এ মেৰিগ'ল্ড, অপশ্যন বি নাগেশ্বৰ, অপশ্যন চি ৰ'জ, অপশ্যন ডি হিবিস্কাছ। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি নাগেশ্বৰ। নেক্সট কুৱেশ্যন, ছিকিম বিকাম এ ফুল ফ্লেজেড ষ্টেট অফ ইণ্ডিয়া ইন? ছিকিম ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্য হৈ পৰিছিল কোনটো ইয়েৰত? অপশ্যনসমূহ আছে অপশ্যন এ 1985, অপশ্যন বি 1957, অপশ্যন চি 1965, অপশ্যন ডি 1975। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1975। নেক্সট কুৱেশ্যন,
Which one of the following state was formed in the year 1987? 1987 চনত তলৰ কোনখন ৰাজ্য গঠন হৈছিল? অপশ্যনসমূহ আছে অপশ্যন এ মেঘালয়, অপশ্যন বি ত্ৰিপুৰা, অপশ্যন চি মিজোৰাম, অপশ্যন ডি মণিপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মিজোৰাম। নেক্সট কুৱেশ্যন, in which northeastern states the largest number of languages are spoken by the inhabitants? উত্তৰ পূৰ্বাঞ্চলৰ কোনবোৰ ৰাজ্যত সৰ্বাধিক বাসিন্দাসকলে কয়? অপশ্যনসমূহ আছে অপশ্যন এ মিজোৰাম, অপশ্যন বি আছাম, অপশ্যন চি মেঘালয়, অপশ্যন ডি অৰুণাচল প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, in which part of the following northeastern state three-tier panchayati raj system does not exist? তলৰ কোনখন ৰাজ্যত উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিস্তৰীয় পঞ্চায়তী ৰাজ ব্যৱস্থা নাই? অপশ্যনসমূহ আছে অপশ্যন এ আছাম, অপশ্যন বি অৰুণাচল প্ৰদেশ, অপশ্যন চি মিজোৰাম, অপশ্যন ডি মণিপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মিজোৰাম। নেক্সট কুৱেশ্যন, ডেছ হৈছে ছিকিম জনগোষ্ঠীৰ ৰক্ষক দেৱতা মাউণ্ট কাঞ্চনজংঘাৰ সন্মানত পৰিৱেশন কৰা ছিকিমৰ এটা দলীয় লোকনৃত্য। ডেছ ইজ এ গ্ৰুপ ফক ডেন্স অফ ছিকিম পাৰফৰ্মড ইন অনাৰ অফ মাউণ্ট কাঞ্চনজংঘা, দ্য গাৰ্ডেন ডেইটি অফ দ্য ছিকিমিজ পিপুল। অপশ্যনসমূহ আছে অপশ্যন এ জোমালক, অপশ্যন বি টেণ্ডং লো ৰামফাট, অপশ্যন চি চুফাট, অপশ্যন ডি কিনচুম চু বোমচা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুফাট। নেক্সট কুৱেশ্যন, অন হুইচ ৰিভাৰ ইজ খান্দং ডেম বিল্ড? কোনখন নদীত খান্দং ডেম বান্ধটো নিৰ্মাণ কৰা হৈছে? অপশ্যনসমূহ আছে অপশ্যন এ বৰাক, অপশ্যন বি কপিলি, অপশ্যন চি মাইণ্ডুটু, অপশ্যন ডি সোমেশ্বৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কপিলি। নেক্সট কুৱেশ্যন, ৰুমটেং মনেষ্ট্ৰী ইজ লোকেটেড ইন? ৰুমটেং মঠ ক'ত অৱস্থিত? অপশ্যনসমূহ আছে অপশ্যন এ অৰুণাচল প্ৰদেশ, অপশ্যন বি মেঘালয়, অপশ্যন চি ছিকিম, অপশ্যন ডি নান অফ দ্য দিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ছিকিম। নেক্সট কুৱেশ্যন, টু ইনক্ৰিজ দ্য ফাইনেন্সিয়েল এণ্ড এক্সিকিউটিভ পাৱাৰ অফ দ্য 10 অট'নমাছ কাউন্সিল ইন দ্য 6 scheduled areas of the north-eastern region of the government of India had introduced the? উত্তৰ পূব অঞ্চলৰ ষষ্ঠ অনুসূচীত থকা 10খন স্বায়ত্তশাসিত পৰিৱেশৰ বিত্তীয় আৰু কাৰ্যবাহী ক্ষমতা বৃদ্ধিৰ বাবে ভাৰত চৰকাৰে তলৰ কোনটো এমেণ্ডমেণ্ট কৰিছিল? অপশ্যনসমূহ আছে অপশ্যন এ 124th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল, অপশ্যন বি 125th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল, অপশ্যন চি 126th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল, অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 125th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল। নেক্সট কুৱেশ্যন, হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট হেজ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ? নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কোনখন ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমা আটাইতকৈ দীঘল? অপশ্যনসমূহ আছে অপশ্যন এ মণিপুৰ, অপশ্যন বি আছাম, অপশ্যন চি অৰুণাচল প্ৰদেশ, অপশ্যন ডি ছিকিম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। গতিকে আজি আমি নৰ্থ ইষ্ট জিঅ'গ্ৰাফিৰ ওপৰত 20টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ এক্সাম সেৱা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চি ইউ ইন দ্য নেক্সট ভিডিঅ'। ধন্যবাদ।